পিনে চা এই আমাৰ দেউতা এতিয়া আমি যাম পুখুৰীত এই আমাৰ দেউতা গৈ আছে এতিয়া পুখুৰীত মাছ মাৰিবলৈ পাই নাপায় নাজানো পানী শুকালে ইয়াত আমাৰ খৰি কাটি মেলি দেউতা ঠাক লগাই থৈছে আৰু এইটো হৈছে আমাৰ পুখুৰী এই পুখুৰীতে এতিয়া আমাৰ দেউতাই মাছ মাৰিব কোনফালে মাৰিব মই ইয়াতে থাকোঁ ওপৰতে মাছ আছিলে ইয়াত পুখুৰীত বহুত খালোঁ এবাৰ মেলা মাছ কিন্তু এতিয়া যিহেতু পানী লাহেকৈ শুকাইছেগৈ আৰু ইয়াত হাঁহবোৰ ঢেৰ চৰি থাকে তো সেইটো কাৰণে মাছবোৰ ইমান পোৱা নাযায় কেতিয়াবা দুই এটা পাওঁ কিন্তু এবাৰ বানপানী হওঁতে বহুতখিনি মাছ ওলায়ো গ'ল সিটো ছাইডৰ পৰা তো এতিয়া আহেনে নাহে নাজানো কপালত থাকিলে পাম নহ'লে আৰু নিৰামিষ ভাতে খাব লাগিব আজি দুপৰীয়া সাঁজ আৰু এইজনী মই বহুত দিনৰ পাছত পানী একেবাৰে শুকাই থাকিলে ন নহ'লে পানী এককালমান হৈ থাকেই সোমাইছে নিচিনা লাগিছে নে নাই চাগে ন নাই ন গৰৈ মাছ এটা পালেও হ'ব পুৰি পিটিকা কৰি খাবলৈ কিবা আনিব লাগিব নেকি ডাঙৰ হ'লে এজনী পালেই হ'ব ডাঙৰ বা হ'লেও হ'বতো খাবলৈ এফালে এফালে সেইজনী পালে দেউতা দেখাই দিয়ক সৰু এজনী পাইছে দিয়ক মই লৈ যাম এইজনী এইটো মাছ পাই গ'লোঁ পুৰি পিটিকা কৰি খাবলৈ হৈ যাব এইজনী পালোঁ দেউতা আৰু মাৰি আছে এইজনী কাৰ লগত তুমকুলৰ কথা পাতিছিলে এইপিনে চাই দিয়ক মা এইজনী আমাৰ মা কাম কৰি আছিলে হে ভিডিঅ' কৰিছোঁ ইউটিউবত দিম বহুত দিন হ'ল ভিডিঅ' দিয়া নাই সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' অলপ কৰোঁ আৰু মাছ এইজনী তাকে দুপৰীয়া সাজত কি কি খাওঁ দেখুৱাম আপোনালোকক আৰু এয়া মই মাছ পুৰি আছোঁ এতিয়া আৰু এয়া হ'ল মা চব্জি বনাইছে জুইতে বনাইছোঁ আৰু এয়া হৈছে দুপৰীয়াৰ সাজ মাছ পিটিকা কি লেফাপু আলু ভাজি ন আৰু দালি এয়া আমি আটাইকেইটাই বহি ইয়াতে ভাত খাইছোঁ পাকঘৰত আৰু এতিয়া মা আৰু মই গৈ আছোঁ মামা ঘৰলৈ মা চাইডে গৈ পিনে মামা ঘৰলৈ গৈ আছোঁ কাম অলপ আছে আৰু আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তেতিয়াহ'লে আজিলৈ বাই বাই